তো হে মে এডভেঞ্চাৰ ফেমিলি কি খবৰ আপোনালোকৰ স্বাগতম জনাইছো এটা নতুন ব্লগলৈ টাইটেল আৰু থাম্বনেল চাই আপোনালোকে গমে পাইছে আজি গৈ আছো বনবাসী মেলা চাবৰ কাৰণে মেলা মানে মেলা পূজা একে আৰু তো আজি বাকি লগৰবিলাক নাই ইফালে গৌতম আছে ইফালে ডেভিড তো আমি তিনজনে মানে গৈ আছো তো একদম ধামাকেদাৰ ভিডিঅ' হ'বলৈ গৈ আছে একদম শেষলৈকে চাই থাকিব স্কিপ নকৰাকে তো গৈ আছো আৰু বনবাসী মেলা চাবলৈ আৰু এইফালে প্ৰায় বেলি ডুবিলে অলপ পিছতে প্ৰায় সন্ধিয়া হৈ যাব তো মানে লগৰকেইটা কৈছিল সোনকালে যাম বুলি কিন্তু মই ক'লো যিহেতুকে ইমান লাইট চাইট আছে একদম সন্ধিয়াকে যাম তো এতিয়া মানে বেলেগ ভিউ পাম আৰু মন্দিৰটো যিমান লাইট চাইট লগাইছে তো ভালকে কেমেৰাত আৰু দেখাব পাম আপোনালোকক আৰু এইফালে কলেজে পালো তো বহুত দিন হ'ল মানে কলেজতো অহা নাই তো আহিব লাগিব পৰীক্ষাও আহি আছে আৰু তো সোনকালে আহিম আৰু কলেজত আৰু মোৰ প্ৰায়ভাগ ভিডিঅ'তে মই ক'ৰবাত বাইক লৈ গ'লে মানে এই তেল ডিপুটোত তেল ভৰোৱা ক্লিপ দেখাওঁ কিন্তু আজি যিহেতুকে মই ডেভিডৰ ই ৰিক্সাত আহিছোঁ তো একদম তেল ভৰোৱা ক্লিপ আপোনালোকক দেখাব নোৱাৰিম তো একদমেই চৰি দেই আৰু আমি আহি পালো বনবাসী মন্দিৰ এইফালে একদম কি ধুনীয়া লাইট জ্বলাই দিছে তো এইখনে মেইন গেট তো এতিয়া গৈ আছো আপোনালোকক পূজাখিনি দেখাম তো এইফালে ৰাস্তাত কালাৰিং লাইট লগাই দিছে আৰু মানুহ চাব পাৰে ইমান বেছি মানুহ নাই যিহেতু আজি বলি আছিল তো মানুহ প্ৰায় গ'লেই ঘৰত তো এতিয়া ইমানখিনি মানুহ নাই আৰু গেটখন ভাল লাগিছে দেই আৰু এইফালে মেইন মন্দিৰটো চাওক না একদম কি ধুনীয়া লাগিছে লাইটিং বেষ্ট আৰু না লাইটিং বেষ্ট আৰু লাইটিং বেষ্ট বুলি এনে কোৱা নাই আগত চাওক না কি একদম ধুনীয়াকৈ কালাৰবিলাক মিলাই এনেকৈ লাইট দিছে একদম মানে ভাল লাগে আৰু না লাইটবিলাক একদম জিলিকি আছে আৰু এইফালে ছোৱালীবিলাকে পুৰা ফটো চটো উঠাৰ একদম বিজি আৰু এইফালে জোতাবিলাক ইয়াতে খুলি থৈ দিলোঁ একদম ছেফটিত থাকিব আৰু এইফালে আমি যাম বৰ্তমান দেৱীমাৰ দৰ্শন কৰিবলৈ তো এতিয়া আমি গৈ আছোঁ বনবাসী মাৰ একদম দৰ্শন কৰিবলৈ বহুদিনৰ মূৰত যিহেতুকে ওচৰতে মন্দিৰটো বেছি আহা নাখায় প্ৰায় এবছৰমান হ'ল আগতে আহিছিলোঁ তো এতিয়া আহিলোঁ আৰু এইফালে ভিৰ চাব পাৰে ইমানখিনি তো এতিয়া বজাই দিছোঁ আৰু এইফালে দেৱীমাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ নতুন বছৰটো যাতে সকলোৱে ভালে ভালে থাকে তো এইফালে আগত চাব পাৰে মন্দিৰটো কি একদম বিউটিফুল মানে চাওক নাই এবাৰ ভালকৈ চাওক আৰু মন্দিৰৰ পৰা ওলাই ডাইৰেক্ট আহিলোঁ মেলা চাবলৈ ইয়াতে মানে ডাঙৰকৈ মেলা হৈ আছে আগত মানুহ চাব পাৰে একদম পুৰা ভিৰ আৰু এইফালে আগত চেল্ফি পইণ্ট আৰু কিবা কিবি বনাইছে বোলে সেই চেল্ফি পইণ্টৰ পৰা অলপ এইফালে আগুৱাই আহিলোঁ আৰু ইয়াতে একদম পুৰা গছত চাব পাৰে ধুনীয়াকৈ একদম লেচু লাইট লগাই দিছে তো একদম ধুনীয়া ঠাই আৰু মন্দিৰটো চাব পাৰে এইফালে এটা মজা লাগি আছে আৰু নীলা নীলা কালাৰ আছে তো ইয়াৰ পৰা এটা আপোনালোকে এটা ধুনীয়াকৈ এটা চিনেমেটিক্সত এনজয় কৰক আৰু সেলফি পইণ্টৰ পৰা ডাইৰেক্ট আহিলোঁ এইফালে পুখুৰী পাৰত বনবাসীৰ পুখুৰী পাৰ কাৰণ ইয়াতে একদম ফটো উঠাৰ কাৰণে বেষ্ট ইহঁতে এইফালে ফটো উঠিছে কেনেকৈ হ'ল চাম এখন নেদেখাই চালা নিবা এনেও তোমাক বেয়া দেখে ফটোত মোকে ভাল লাগে না গাইছ আৰু এইফালে চাব পাৰে চব একদম ফটো উঠিছে গাছ ক'লা ক'লা হৈ গৈছে দেখাই নাপায় আৰু এইফালে এনেকা চাইডে চাইডে এনেকা লাইট লগাই দিছে লেচু তাৰ কাৰণে একদম মানে বেছিকৈ ভাল লাগিছে এইফালেও এনেকৈ দিছে একদম মানে গোটেই পুখুৰীতে এনেকৈ একদম দিছে আৰু গাছ মানে ইয়াৰ এক বছৰ আগতে মই এটা এখন ধুনীয়াকৈ ফটো উঠিছিলোঁ আমাৰ বনবাসী মন্দিৰৰ তো সেইখন মই স্ক্ৰীণত দেখাই দিছোঁ চাব পাৰে তো চাব পাৰে একদম কি ধুনীয়া লাইটিং দিছে তো একদম মজা লাগে আৰু না ইয়াতে আহি বনবাসী মন্দিৰত সেই পূজাত আহি মেইন মানুহ লগ পালোঁ এইফালে কুটুম দা কি খবৰ ভাল পূজা চাই কেনেকুৱা লাগিল আহিলোহে জাষ্ট চাম আহিলি না আৰু এইফালে আমি মিথুন দা কি ফটো চটো উঠিছে দেখা ল'ৰা এই অলপ উঠি আছোঁ ফটো আৰু এইফালে আমাৰ কেমেৰামেন চাই বাৰা খবৰ কেনেকুৱা ভাল 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 না তো ভাল লাগিল আৰু তিনিজনকে লগ পালোঁ বহুত দিনৰ মূৰত আৰু মন্দিৰটোৰ ভিউ কি ক'ম আপোনালোকে চাই আছে তেতিয়াৰ পৰা ইমান কি ধুনীয়া লাগে আৰু মানে ইয়াতে গাইছে এটা বস্তু মানে কমন হৈ আছে মানে খালি জৰা আহি আছে সেই ল'ৰা ছোৱালী কি ক'ম আৰু আমাৰতো নাই একদম বেয়া লাগে আৰু দেখিলে সেইটো কাৰণে গাইছ পূজাটো আজিকালি চাবৰ কাৰণে অলপ বেয়া লাগে আৰু হা বিগ ফেন এই কি খবৰ বঢ়িয়া না আছা ভালে মজা মজা ঠিক আছে মানুহ লগ পাওঁ আৰু না বহুত পূজাত আহিলে তো আপোনালোকক ভিউটো দেখালোঁ মন্দিৰৰ আৰু ভিউটো চাই কেনেকুৱা পালে একদম কমেণ্ট কৰি জনাব আৰু বৰ্তমান আমি গৈ আছোঁ মেলাখন চাব মেলাত ছোৱালী দেখা পাওঁ নে কি দেখা পাওঁ গোটেইখিনি দেখাই আছোঁ আপোনালোকক চাই থাকক একদম আৰু মন্দিৰটো একদম ধুনীয়া লাগি আছে ধুনীয়া একদম মজা আৰু মেলাত ঘূৰিম বুলি আহি প্ৰথমে কাক লগ পালোঁ চাওকচোন এই নাকটো কি হ'ল আপোনাৰ নাকটো এইফালে কি হৈছে পুলকদাৰ নাকটো কাটা খোৱা কেছটো হ'ল গাইছ এনেকুৱা ধৰণৰ যে সেইদিনাখন পুলকদাই গুলাবী চাদি গানটোৰ মানে শ্বুটিং কৰিছিল তাতে মানে ড্ৰোনৰ এক্সিডেণ্টৰ কাৰণে এনেকৈ ওপৰৰ পৰা লাইনৰ তাৰত মানে ড্ৰোনখন লাগি এক্সিডেণ্ট হৈ একদম নাকত ইফালে হাতত চাব পাৰে একদম স্ক্ৰীণত দেখাই দিছোঁ এনেকৈ মানে একদম কাটা খাইছে আৰু মই ড্ৰোন দি শ্বুটিং কৰি আছিলোঁ আৰু মোক ভাবিলে সুৰব নখা মই নাকটো কাটি দিল কিবা কৈ দিয়ক কিবা এটা ভিডিঅ' পাইছোঁ কালি কিবা কিবা এটা বেলেগ ভিডিঅ' পালোঁ আমি তাৰ বিষয়ে কি ক'ব আপুনি ভিডিঅ'ৰ মানুহ মানুহে লাগে মই ফাৰ্ষ্ট নহয় ন এইটোৱে আৰু বাকী পূজা বুলি কি ক'ব সকলোকে শুভেচ্ছা থাকিল
বছৰে হৈ থাকক আৰু হৈয়ে আছে পৰম্পৰাগতভাৱে আৰু আজি প্ৰগ্ৰাম নাই কাৰণে আজি একদিনা ৰেষ্ট পাইছোঁ অলপ ফুৰিব আহিছোঁ বিহু প্ৰগ্ৰেম কেনেকুৱা চলি আছে পুৰা চাকাচ গাঁৱত গ'লোঁ কুমাৰ ববিতাৰ লগত তাৰ আগদিনা আছিল সৰ্বগত তেনেকৈ আজি ভণ্টিকেইজনী আমাৰ লগত ডান্স কৰে তাহাঁতক দেখাম বুলি আহিলোঁ কিন্তু মই ঘূৰাবই পৰা নাই এইটোতো হ'ল কথা মানুহ একদম ভাল লাগিল পুলকদাৰ লগ পাই হেপী বিহু পুলকদাৰ লগতে এইফালে আমাৰ মেইন মানুহ লগ পালেও নেৰচোনা গাহৰি মেল আহি আছে আৰু নেক্সট বহুত আমাকেদাৰ গাহৰি গানটো কিন্তু ভাল লাগছে বহুতে শুনিছে এবাৰ ছোৱালী পলাই লৈ যাম ৰাতি মানে গাইজ ক'ব নোৱাৰোঁ পুলক দা হওক পিছত আমাৰ এই নেৰচন দা হওক ইফালে নিহাল দা হওক কি যে ভিডিঅ' বনাই থাকে মানে মানুহৰ মাথাতে নোসোমায় কোনোবা একদম মানে ইউনিক আৰু না বেলেগ তো নেৰচন দা নেৰচন দা ইফালে বিহুৰ শুভেচ্ছা থাকিল ভাল লাগিল লগ পাই নতুন বৰ্ষৰ সকলোকে শুভেচ্ছা থাকিল ৰংজালী বৈশাগুনি কাহাম হামলাই না এই মজা তো ভাল লাগিল এতিয়া বোলক আপোনালোকক মেলাখন দেখাই আছোঁ আৰু যিহেতুকে আমাৰ ল'ৰা মাৰুৰ মেলা বুলি ক'লে একদম মানে খোৱাই মেইন তো ডাইৰেক্ট আহি গ'লোঁ ফুচকা খাবলৈ এতিয়া ফুচকা খাম আৰু ফুচকা খোৱাৰ লগে লগে আমি আহি গ'লোঁ আৰু ছেকেণ্ড পাৰ্টত মানে এইবাৰ আহিলোঁ চাওমিন খাবা একদম বহি গৈছোঁ ইফালে আমাৰ পাৰ্টনাৰকেইটা আছে একদম বনাই আছে তো মানে একদম কেনেকুৱা দিছে এতিয়া খাই আপোনালোক জনাই আছোঁ ইফালে পদুম দাও বহিল ইফালে চাইবৰা বহিল ইফালে কিবা বহিল মানে গাছ বেলেগ আইটেম নাই মানে চাওমিন খাব ইমান ভাল নালাগে মানে বেলেগ আইটেম একোৱেই নাই চ' একদম শেষত আৰু চাওমিনে খাব লাগিব এতিয়া টেষ্টটো আপোনালোকক জনাই আছোঁ মিক্সিং মাৰি দিব লাগিব এনেকৈ গাইছ এইগিলা চব মিছা কথা চাওমিন খাই দি বিৰাট ভাল লাগে अरे कहना क्या चाहते हो মজা চচ অলপ ঢালি নিমখ বেছি হৈছে খা আৰু নিমখ বেছি হৈছে এনেকৈ খাব লাগিব আৰু মানুহ প্ৰায় নাই আৰু শেষে হ'ল এতিয়া খাই আৰু ঘৰত যাম আৰু তো খাই ল'লোঁ একদম চাওমিন একদম মজা লাগিল হ'ল আৰু এতিয়া আপোনালোক এটা বিশেষ বস্তু দেখাম মানে কেইজনমান আৰ্মিৰ এটা গ্ৰুপ আহিছে মানে BSF আৰু একদম সৈন্যসকলে ইয়াতে মানে ড্ৰাম বজাব তো মানে বেণ্ড বজাব তো এতিয়া দেখাই আছোঁ আপোনালোকক তুমি স্পেচিয়েল বস্তু আজি একদম বিশেষ বস্তু আপোনালোকক দেখাই আছোঁ এইফালে ষ্টেজত উঠিয়ে গৈছে চাব পাৰে তো এতিয়া বাজিটো আপোনালোকক দেখাই আছোঁ আৰু এইফালে আমি আৰ্মিৰ ড্ৰাম বজাব চাব আহি লগ পালোঁ এইফালে পূজাক ইয়াক বাৰে লগ পাওঁ য'তে নাযাওঁ কিয় গাইজ য'তে নাযাওঁ কিয় পূজা হওক কিবা ইয়াক চবতে লগ পাওঁ কি কবি ক পূজাৰ বিষয়ে তোৰ নামে পূজাৰ বিষয়ে কি কবি একো ক'ব নালাগে বাই আৰু এইফালে আৰম্ভ হৈ গ'ল আমাৰ ছাৰসকলৰ একদম বজোৱা মানে প্ৰগ্ৰেম তো কি ক'ম আৰু ছাৰসকলক একদম সকলো কামতে আগত থাকে তো একদম দিল চে চেলিউট আৰু তো সেইফালে প্ৰগ্ৰেম চলি আছে আৰু ডাইৰেক্ট আহি গ'লে এইফালে জিলেপি দোকানত কাৰণ পূজা বুলি ক'লে মিঠাইটো ল'ব লাগিব এতিয়া সকলোৱে এইফালে মিঠাই লৈ আছে তো ময়ো লৈ লওঁ কাৰণ ঘৰত যে একদম খাব লাগিব তো আৰু এইফালে গৰম একদম জিলেপি বাট গাছ মই জিলেপি মই খাই ভাল নাপাওঁ মানে মিঠা বস্তু মই অলপ কমকৈ খাওঁ তো একদম মানে কাটা নিমকি আৰু ভুজিয়া ল'ব দিছোঁ এইফালে তো এইফালে জিলেপি টোপোলা চপোলা লৈ গাছ এতিয়া ঘৰত যাব ওলালোঁ পদুমদাৰ গাড়ী যাম আৰু এইফালে তো এই ভিডিঅ'টো দেখাবলৈ আপোনালোক দেখালোঁ আৰু বনবাসীৰ পূজাটো তো কেনেকুৱা লাগিল ভিডিঅ'টো একদম চাই কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ লগ পাম এটা নতুন ধামাকাদাৰ ভিডিঅ'টো তেতিয়ালৈকে দিলে বাই জয় অসম এণ্ড লাভ ইউ গাইজ